खुलुमबाय रायजो राजा नोंथांमोन मैयानि आरो दिनैनि मोनसे भिडिअ मोनदों। मैयानि भिडिअआ जाहैबाय राकेश ब्रह्मनिजों लोगोसे जायफ्रा रिजिगनेशन होफानाय ना। आं दिनै गोलाव बाथ्रा बुंनो लुबैदोंमोन। देहा हिसाबै बिराद उइक जाना दं, दुरबल जानानै दङ। देहा हिसाबै थिग नङा। माने दाखालिनिफ्रायनो सानथाम जाबाय आङो बिराद उइक जानानै दङ। ओमफ्राय माखासे बाथ्रा बुंनोबो बिराद बोलो नांगौ जायो, ओंखायनो बारा बाथ्रा बुंनाय नङा। जिहेतु दिनैनि प्रमद बर' सारनि माखासे बाथ्रा बुंनाय आरो राकेश ब्रह्मजों लोगोसे जायफ्रा रिजिगनेशन होफानाय मैया होदों गोलाव सम, थ' दिनै बिथांमोना मा फोरमायदों। बिथांमोनानो जुदि UPPL आव भबिसत गैला होननानै बाथ्रा बुंदोंबा होमबाथ' बिथांमोनानो UPPL सरकाराव थानायनिफ्रायनो बिथांमोना नुबोबाय थाखादों UPPLआ माबायदि सोलिदों, नङा होमबा। थ' जायनि जाहोनाव दिनैहाय UPPLआ भबिसत गैया बावहाय जों ओंखायनो रिजिगनेशन होनाय बाथ्राखौ बुंनायखौ खोनानो मोनदों। थ' बिदिब्ला जों खोनासंनानै लानि। खोनासंखांनायनि उनाव नोंथांमोना कमेन्ट सेक्सनाव मा फोरमायहरनो गोसो नोंथांमोना फोरमायहरबानो जाबाय। আজি আমি UPPL দলৰ পৰা ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত আমি সমূহীয়াভাৱে পদত্যাগ কৰিলোঁ। যে এইকাৰণে আমি পদত্যাগ কৰিলোঁ যে আমি দলটোত আমি দেখিলোঁ যে দলটোৰ খুব এটা ভৱিষ্যত নাই। এইকাৰণে ভৱিষ্যত নাই বুলি ক'লোঁ যে যোৱাটো 25 চনৰ আমাৰ BTC নিৰ্বাচনত যে আমাৰ যি চৰকাৰ আছিলে, চৰকাৰ চলি থকাৰ পিছতো এই নিৰ্বাচনত মুঠে 7খন আসন পাবলৈ সক্ষম হ'ল। আৰু তাৰপিছত 2026 যি বিধানসভাৰ নিৰ্বাচন হ'ল, এই বিধানসভাৰ নিৰ্বাচনত 7জন বিধায়কৰ ভিতৰত এজনো জিকাব নোৱাৰিলে। য'ত নেকি 5 বছৰ দপদপাই চৰকাৰ চলি আছিলে, 5 বছৰ BTADৰ কাম কৰা হ'ল। গতিকে এইটো আমি দেখিলোঁ যে কামত হয়তো ৰাইজ সন্তুষ্ট হোৱা নাই, কামত হয়তো কিবা বিজুতি পাইছে, আৰু সেইকাৰণে আজি UPPL দলক BTR ৰাইজে তাৰমানে প্ৰত্যাখ্যান কৰিছে। যিহেতু ৰাইজে প্ৰত্যাখ্যান কৰিছে, আমি ৰাইজৰ কাম কৰা মানুহ, আমি সমাজৰ কাম কৰা মানুহ, দুখীয়া নিচলা মানুহৰ কাম কৰা মানুহ। গতিকে আমি যদি ৰাইজৰে কাম কৰিব নোৱাৰোঁ, আমি অনুষ্ঠানৰ কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সেই দলত থাকি আমাৰ কি মানে লাভ হ'ব। আৰু ৰাকেশ ব্ৰহ্মৰ যিটো মচলপুৰ পৰিষদীয় সমষ্টিত যিটো কাম আমি সকলে আমি প্ৰশংসা কৰিছোঁ, সকলে শলাগ লৈছিলোঁ। গতিকে তেখেতৰ নেতৃত্বত তেখেতে যিহেতু ৰিজিগনেশ্যন দিছে, আমি সকলোৱে আজি নতুন এটা চিন্তা চৰ্চাৰে যাতে আমি ৰাইজৰ কাম কৰিব পাৰোঁ, আমি সমাজৰ কাম কৰিব পাৰোঁ, গৰীব নিচলাৰ কাম কৰিব পাৰোঁ, তেনেকুৱা আমি দল এটাত আমি নিশ্চয় যোগদান কৰিম। আৰু যোগদান কৰি আমি ৰাইজৰ লগতে দেশ সেৱা কৰাৰ কাৰণে আমি নিশ্চয় নিজকে আপ্ৰাণ চেষ্টা কৰিম আৰু নিজকে আমি নিয়োগ কৰিম। বড়োলেণ্ডত এটা আন্দোলন যিটো কথা হৈছিলে আগতে, ঘোষ ঘাস চাকৰি বাকৰি অনিয়ম বিভিন্ন সমস্যা, এই চিণ্ডিকেট এইবিলাক বন্ধ কৰি ভাল এটা পৰিৱেশ আনিবৰ কাৰণে আৰু গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে UPPL দলৰ জন্ম হৈছিলে। গতিকে সেই উদ্দেশ্যখিনি যেতিয়া UPPLৰ হাতত আছে, সেই নেতৃত্ব যেতিয়া UPPLৰ হাতত আছে, এই সংগ্ৰামটো চলি থাকিব অনাগত দিনতো। ইয়াৰ কাম কাজ ৰাজনৈতিক যিখিনি আমাৰ এক্টিভিটি সেইটো শক্তিশালীভাৱে চলি থাকিব। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰে এইটো ষ্টেট ৰিলেটেড ইছ্যু হয়। গতিকে যিটো কথা টিভিয়ে পত্ৰয়ে মিডিয়া দেখিবলৈ পাইছোঁ, ইয়াৰ যদি কথাবিলাক গোটেইকেইটা কথা সঁচা, ইয়াৰ ওপৰত হয়তো একশ্যন ল'ব। কি হৈছে কি হোৱা নাই এইটো তেখেতসকলে জানিব। আমি ছ'চিয়েল মিডিয়া দেখিবলৈ পাইছোঁ। গতিকে কোনো এটা অনিয়ম, কোনো এটা যিটো নেকি কিবা এটা আন্দোলন বা কোনোবা এটা ভুল কৰিছে, ইয়াততো দেশৰ ছিষ্টেমত চবেই মানে একাউণ্টেবল হ'ব লাগে, সেইটো আমি চবেই বিচাৰোঁ। ইয়াত দেখি চাওক যে এলায়েন্স ৰাজনীতি, যেতিয়া 2021 আমি এলায়েন্স কৰিছিলোঁ আমি জিকিছোঁ। 2020